কচু বিচাৰিছে অ' আজি কচু জংঘল মংগলত এইবিলাকত কচু বহুত আছে নালা কিনাৰ যায় এইটো চাওক মোৰ হাতত অলপ ছিঙিলোঁ হাত দি বজাৰ গৈছিলোঁ মানে বজাৰত চব্জি একো নাই এইটো কাৰণে নালা কিনাৰতে চব্জি বিচাৰি আছোঁ আৰু এইটো আমাৰ ধ্ৰুৱই কচু গাহৰি যোগাৰ আছে ইয়াত এইটো গাহৰি আনিলে এইটো কলা পলিথিন পিছত গাহৰি আৰু কচু বনাম এইটো বিলাহী আনিলোঁ পিছত কচু এইটো কচু থৈ দিছোঁ তোৰ তাত আজি ঠিকছে বনাম না ধ্ৰুৱ এইবিলাক ঢেকীয়া বহুত আছে এইবিলাকত কিন্তু খোৱা ঢেকীয়া নহয় এইটো জংঘলী ঢেকীয়া ক'লা কচুটো খাব ভাল বোলে চকু পাৱাৰ বাৰে নে নেবাৰে জানো কি হ'ল মানে কি হ'ল চকুটা কি হ'ল মানে কটাৰী নাই হাত দি চিঙি লৈছোঁ হৈ যাব নেকি আৰু লাগিব সেইদিনাখন অলপ কম হৈছে কি কয় এইটো পাতটো কি বুলি কয় এইটো পাতটো চিঙি লৈছোঁ মানে বজাৰ চব্জি কিমান খাবি আৰু অলপ নিজে বিচৰা চব্জিবিলাক অলপ খালে ভাল লাগে বজাৰী চব্জি বেছি খাব নালাগে এইবিলাকত সাৰ বেছি দিয়ে ন আৰু এইবিলাকত খালে মানে বহুত ভাল হয় মানে স্বাস্থ্য পাতি ভাল হয় স্বাস্থ্য পাতিটো অলপ যত্ন কৰিব লাগে ন নিজৰে শৰীৰ হয় এইটো কিনিলে কিমান ক'ব 20 টকামান ক'ব মানে টকা বচাব লাগে এতিয়া বিয়া কৰা নাই এতিয়াৰ পৰা টকা নবচালে পাছত টকা বচাবই নোৱাৰিবা ন ৰ'ব এইটো কচুটো কম খোৱা নাই নেকি অলপ কম নিচিনা লাগি আছে আজি তই বনাবি দেই আমাৰ কুকমেন স্পেচিয়েল কুকমেন 10 ষ্টাৰ পৰা আহিছে মই এইটো বনাম তিতা পাত আৰু ইয়াত কি দিম শুকান মাছ দিম তাৰপাছত কণী দিলে হ'ব নেকি ইয়াতে কণী নিদিম নেকি আৰু এইটো বাল্টিনটো ইমান ডাঙৰ বাল্টিন লৈ আছে বুলি নেভাবিব এইটো কিনি আনিছোঁ বজাৰত যোৱাৰ কাৰণে বাল্টিন নাই মানে কিনি আনিছে বাল্টিনটো এইটোও কিনি আনিছে দুটা এইবিলাক আমাৰ কুকুৰ সিহঁতৰ জিন্দগীয়ে মজা অকল খাব শুব এতিয়া গধূলা মই গৈছোঁ মানে বজাৰত বাগিচা মাজত বজাৰ উঠনি আনিলোঁ গাহৰি মাংস আৰু এতিয়া আনিম কি আনিম চব্জিয়ে আনিম ন বাগানৰ ভিতৰত মানে সৰু বজাৰ আছে তাতে যাম এতিয়া ইমান ডাঙৰকৈ নহয় দোকানটো 20-25টা মানেই হ'ব আসাম কি চাই পাত্তে চাওক ইয়াকে কোৱা হয় এক গুলি দুই চিকাৰ বুলি বাগানৰ ভিতৰতো গছটো ৰুবই আৰু ইয়াৰ ভিতৰতো এইবিলাক চাওক গোলমৰিচ ৰুই পেলাই চাউ উৎপাদন হৈছে আৰু এইখিনি গোলমৰিচো উৎপাদন হৈছে আৰু গোলমৰিচ দামটো জানেই কিমান দাম আছে বুলি আৰু এইটো বজাৰটো আহি পালোঁ ফিল্ডৰ মাজত টিকুটকে বজাৰ মিনি মাৰ্কেট বুলি ক'ব লাগিব আৰু এইটো বজাৰ কাৰণে মিনি মাৰ্কেট নহয় বজাৰত মানে চব পোৱা যায় মানে আপোনাক যি লাগে চব পাব ইয়াতে তো ভিডিঅ'টো ৰাতিপুৱা বজাৰ যোৱা চব্জি চিঙা বুটলা পৰা দেখুৱাই এতিয়া গধূলা বজাৰ যোৱালৈকে দেখালোঁ তো ভিডিঅ'টো চেনেল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব বাছ ইমানেই আৰু